চলিত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন মেচ আজি অনুষ্ঠিত হয়। নাগপুৰত অনুষ্ঠিত এই মেচত ভাৰতে 4 উইকেটত জয়লাভ কৰে। প্ৰথমে বেটিং কৰে ইংলেণ্ডে আৰু ইংলেণ্ডে 248 ৰান কৰিবলৈ সক্ষম হয় 10টা উইকেট হেৰুৱাই 47.4 অভাৰত। ইংলেণ্ডৰ বেটিঙৰ ক্ষেত্ৰত ফিলিপ চল্টে 43 কৰে, ডাকেটে কৰে 32, জছ বাটলাৰে 52 আৰু জেকব বিথেলে 51 ৰান কৰে। এইকেইটাই আছিলে সুন্দৰ ৰান তেওঁলোকৰ। ভাৰতৰ হৈ হৰ্ষিত ৰাণাই 3টা উইকেট দখল কৰে আৰু ৰবীন্দ্ৰ জাদেজায়ো 3টা উইকেট দখল কৰে। তাৰ পাছত যদি আমি ভাৰতৰ বেটিঙৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়া ভাৰতৰ বেটিঙত শুভমন গিলে 87 হায়েষ্ট ৰান কৰে, শ্ৰেয়স আয়াৰ ফৰ্মত আহিলে 59, তাৰপিছত অক্ষৰ পেটেলে 52 ৰান কৰে। অক্ষৰ পেটেলে ধুনীয়া ইনিংছ এটা খেলে, যিটো দায়িত্ব দিয়া হৈছিলে তেনেধৰণে 52 ৰান কৰে। আৰু ইংলেণ্ডৰ বলাৰৰ ভিতৰত মাহমুদে 2টা উইকেট লয়, ৰাছিদেও 2টা উইকেট লয়। তো এইটোৱে আছিলে মেচৰ চামাৰি, যে ভাৰতে যি 3টা মেচ আছে এদিনীয়া শৃংখলাৰ ইংলেণ্ড আৰু ভাৰতৰ মাজত তাৰ প্ৰথমখনত জয়লাভ কৰিছে আৰু 1-0 অগ্ৰগতি লাভ কৰিছে।